কিয় আঠুকা এইবিলাক দিছো আঠুকা দুখটো ক একা থালো কি হৈছে চাওকচোন মোৰ গাৰ ওপৰত হাত উঠাই দিলে নিজৰ বুলি মই এজনৰ গাত হাত উঠাইছো নে ই মোৰ গা ওপৰত উঠিছে ঐ কি হব এই জীৱন তই কেতিয়া বহি আছে কি হ'ল আপুনি এতিয়ালৈকে মোক 16 মান মাৰিছে মই 100টো দিয়কচোন কিয় মাৰিছে আৰু 100 মাৰিবলৈ দে অথনি পৰা মনত মোক চয়া আছে অ কিয় নামাৰ এইকেইটা মন কৰিব দেই মানে SI ছাৰ বাইকখন আমাৰ গেটৰ সন্মুখত ৰাখি থোৱা আছে মই ছাৰৰ বাইকখনতে উঠি পেলাই মই তেওঁৰ লগত এটা সপোন দেখি আছো মই তেওঁৰ লগত এনেকৈ বাইকত ফুৰিবলৈ গৈছো তেওঁৰ হাতখন আনকি মোৰ কঁকালত আছে তাৰ পিছত যেতিয়া সপোনটো ভাগিছে দেখিছো হাতখন ঠিকে আছে কিন্তু সেই হাতখনে কুকুৰ তেওঁজনী কোন তেওঁজনী কোন সুধিছে তেওঁজনী কোন কোন তাৰ কাৰণে মোক চৈ আছে তেওঁজনী কোন 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 ঐ তেওঁজনী কোন ডাইলগটো মোৰ আছিল নে তোৰ আছিল ইমান খং একদম ভাল নহয় অ কেছটো কি তা তাকে ৰচোন ৰ তাকে বা কেছটো কি মই একো ধৰিব নোৱাৰিছো কিহৰ কেছে ছাৰ নাই এনে কিবা কেছৰ কথা পাতি আছিল নহয় মানে চা বাইকৰ দুখীয়া আকিতা কি 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 নহয় চা ভূমিকম্প কেছটো কথা পাতি আছে ভূমিকম্পটো যে ইমান জোৰছে আহিছে কিবা এটা পলিটিক্স আছে চা ভূমিকম্পত পলিটিক্স থাকে চিন্তা দেখিছে মূৰত এডাল এনেই লৈ ফুৰিছা আৰু কি লৈ ফুৰাৰ কথা কৈছে মত এই খোপাটোৰ কথা কৈছে হেৰি এই তোক কথা এটা সুধিব লগা আছে কি কথা আৰে ভাই প্ৰথম কথাটো সুধিবলেতো দিয়া নুসুধা আগতে তুমি কিয় সুধিছা কি কথা টেপেচকে কেলে মাতডাল মাতিছ মাজত মানে এই কেইদিনমানৰ পৰা দেখিছো অকণমান চাল চলনে হওক বা আচাৰ ব্যৱহাৰে অকণমান তাৰতম্য পাইছো কি তাৰতম্য পাইছে মানে তই অকণমান লৰিছ কি লৰিছো মই মানে অকণ বেলেগ হৈছা কি বেলেগ দেখিলে বা মানে কিবা এটা নিমিলিছে মাছৰ লগত যেনেকে মাংস নিমিলিছে মাংসৰ লগত আকৌ কণীটো নিমিলিছে কণীৰ লগত আকৌ পনীৰ নিমিলিছে মুঠতে কিবা এটা নিমিলিছে এই ই গৈ চাবজেক্টেই সলাই দিলে হাতনিয়াৰ এনে ঠিকে আছ তো আছে আছে মই ঠিকে আছো নে তই কেনেকে গম পালি তাৰমানে তই ঠিকে আছ আছো তেতিয়াহ'লে মইনো কি মিছা কথাটো কৈছো ৰণা মানে এই দুদিনমানৰ পৰা তোক অলপ চেঞ্জ হোৱা দেখিছো সলনি মানে মই বুজাই আছো হা এই খোৱাৰ উদাহৰণ নিদিবি নাই মই বেলেগকে বুজাম মই মানে নীলা ৰঙৰ এটা মইনা পেণ্ট পিন্ধি আছিলো সেইটো আজি খুলকাই পেলাই মই ধুই দিলো বঢ়িয়া মোৰতো বেলেগ মইনা পেণ্ট নাই নাই। সেইকাৰণে কেঁচা মইনা পেণ্টটো অলপ মোলে ঢিলা হয় কিন্তু এডজাষ্টকৈ পিন্ধিছে এতিয়াতো মইনা পেণ্টটো মোৰ সলনি সেইটো সলনি ই কি বুজাই আছে
তাৰতো বাদ দে বাৰু সি নিজেও বুজা নাই কথাটো হৈছে মানে কেইদিনমানৰ পৰা মই মন কৰিছোঁ বাইলুঙৰ লগত অলপ ইয়ে এটা হয়নে হা কি কথাটো কি কচোন ক মই এনেই কথাটো আপোনাক কম বুলি ভাবিয়ে আছিলোঁ। হাতনিয়াৰ এই মানুহটো আজি কি হৈছে অ' ছাৰ আপুনি পাতকচোন ক কলৈ গ'ল হে মানুহটো বাহিৰতে আছে দেখোন। হাতনিয়াৰ হাতনিয়াৰ আজি আপুনি ইমান চিৰিয়াছ কি লাগে আপোনাক ছাৰ মোক কওকচোন আপোনাক কি লাগে অ' কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে ছাৰ বাৰে বাৰে চিঞৰ মাৰি দে কি লাগে অ' আপোনাক ছাৰ এই গাক ধৰকচোন ইয়াক অ' নহয় পাতক মই কিবা ভুল কৰিছো আপুনি মোক শাস্তি দিয়ক মোৰ ডিঙিটোক কিয় শাস্তি দিছে মানুহটোৱে জগৰ কৰিছে ডিঙিটোৱে কি জগৰ কৰিছে অ' বহুত কষ্ট পাইছো মোৰ বয়সত যদি আপুনি ভুল কৰিছে মই আপোনাক ধুনীয়াকে বুজাই আছো ডিঙি নলীডালত চেপা মাৰি নধৰিছো এই কোন এইটো মোহনে যেন খং উঠিলে কালৈও ভয় নকৰিছে মালটো কোন আছে হা এই মাত্ৰ যে মালটো কোন গ'ল ছাৰ এই ছোৱালীক মাল বুলি কয় ৰিচা এয়া কৃষ্ণ কমল খাটনিয়াৰ আমাৰ হাবিলদাৰ। হাই হাই নাইচ টু মিটিং ইউ হু তুমি কোন সুধিছে ৰিচা চেত্ৰী। নেপালী हाय। अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ